হেল্ল' এণ্ড নমস্কাৰ বন্ধুসকল। আজি আপোনালোকক লৈ আহিছোঁ অসমৰ মুখ্য অভিনয় কৰা কেইগৰাকীমান অভিনেত্ৰীৰ আচল বয়স। আপোনালোকে নিশ্চয় কিছুমান জ্ঞাত কিছুমান অজ্ঞাত। আহক গোটেই ভিডিঅ'টো চাওঁ। কিন্তু ভিডিঅ'লৈ যোৱাৰ আগতেই আপোনালোকক জনাওঁ, এই ভিডিঅ'ৰ সকলোবোৰ তথ্য বিভিন্ন সূত্ৰৰ পৰা সংগ্ৰহিত। সেয়ে ভুল আৰু ভালখিনি তলত কমেণ্ট কৰি জনাব। ভিডিঅ'ৰ প্ৰথমতেই আপোনাক কৈছোঁ, অনন্যা কাশ্যপ এগৰাকী ভাল সুশিল্পী। তেখেতৰ বয়স বৰ্তমান ২৭ বছৰ। তেখেতৰ নৃত্যই আপোনাক নিশ্চয় মোহিত কৰে। তাৰ পাছতেই আপোনালোকলৈ আগবঢ়াইছোঁ অসমৰ এগৰাকী সুশিল্পী, জানমণিৰূপে খ্যাত শ্যামন্তিকা শৰ্মা, যাৰ বয়স বৰ্তমান ৪০ বছৰ। তাৰ পাছতেই আপোনালোকলৈ আগবঢ়াই দিছোঁ অসমৰ আন এগৰাকী সুশিল্পী তথা ভাল অভিনেত্ৰী, যাৰ নাম হৈছে অমৃতা গগৈ। অমৃতা গগৈৰ অভিনয় আপোনালোকক নিশ্চয় মোহিত কৰে। তেখেতৰ বয়স বৰ্তমান ২৫ বছৰ। তাৰ পাছতে আপোনালোকলৈ লৈ আহিছোঁ আন এগৰাকী সুশিল্পী তথা এগৰাকী সুনৃত্যশিল্পী তথা ভাল অভিনেত্ৰী প্ৰিয়ম পল্লৱী, যাৰ বয়স বৰ্তমান ৩১ বছৰ। তাৰ পাছতে লৈ আহিছোঁ অসমৰ ভ্ৰাম্যমাণ জগতৰ তথা চিনেমা জগতৰ দপদপাই থকা মুখ্য অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, যাৰ বয়স বৰ্তমান ৪০ বছৰ। তাৰ পাছতেই লৈ আহিছোঁ আপোনালোকে সকলোৱে চিনি পায় সকলোৰে মৰমৰ অভিনেত্ৰী ফেইৰী প্ৰিয়া, যাৰ বয়স বৰ্তমান ৩১ বছৰ। তাৰ পাছতে আপোনালোকলৈ লৈ আহিছোঁ আন এগৰাকী ভাল অভিনেত্ৰী তথা বিহু নৃত্যশিল্পী তথা নৃত্যশিল্পী সুনীতা কৌশিক, যাৰ বয়স বৰ্তমান ৩২ বছৰ। তাৰ পাছতে আন এগৰাকী পুৰণি অভিনেত্ৰী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যি আপোনাক বহুখিনি আমোদ দিছে তেখেতৰ অভিনয়ৰে, নিশিতা গোস্বামী, যাৰ বয়স বৰ্তমান ৩৫ বছৰ। তাৰ পাছতে আপোনালোকলৈ লৈ আহিছোঁ অসমৰ ক্ৰাছ তথা সুগায়িকা দীপলিনা ডেকা। দীপলিনা ডেকাৰ বৰ্তমান বয়স ২৫ বছৰ। তেখেতৰ গান অভিনয় আপোনাক নিশ্চয় আমোদ দিয়ে। তাৰ পাছতেই আপোনাৰ মাজলৈ লৈ আহিছোঁ যে বলিউডতো ভৰি থৈছে অসমৰ এগৰাকী সুদক্ষ অভিনেত্ৰী ৰিম্পী দাস, যাৰ বয়স বৰ্তমান ৩৭ বছৰ। ধন্যবাদ। তো ইমানতে শেষ কৰা হৈছে। যদিহে আপুনি এই চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি জনাই দিব।